অন্ধ মানুহজনৰ বিষয়ে অলপমান কম প্ৰিয়সকল যিহেতু তেওঁ ফিজিকেলি শাৰীৰিকভাৱে তেওঁ অন্ধ হৈ আছিলে ৰাইট ফ্ৰম চাইল্ড জন্মৰ পৰা হয়তো আমাৰ এই মণ্ডলীত হয়তো কোনো এনেকুৱা ব্যক্তি নাই যিজন ব্যক্তি জন্মৰ পৰা অন্ধ হোৱা ব্যক্তি কোনো নাই we are not blind physically but maybe হ'ব পাৰে যে আমি আত্মিকভাৱে অন্ধ হৈ আছো maybe যেহেতু যেতিয়া মই শাৰীৰিকভাৱে যেতিয়া মোৰ দৃষ্টিহীন হৈ আছো তো মই আগফালে কি আছে মই নাজানিম ৰাইট পঢ়ি যাম মই দেখি পোৱা নাই আগফালে কি ডেঞ্জাৰ্ছ আছে মই দেখি পোৱা নাই কাৰণ মই ব্লাইণ্ড হৈ আছো মই কি আছে মই দেখি পোৱা নাই বিকজ আই এম ব্লাইণ্ড মই কিবা এটা সহায় ল'ব লাগিব ৰাইট দেখি নাপাওঁ মই মেবি স্পিৰিচুৱেলি যেতিয়া আমি ব্লাইণ্ড হ'ম প্ৰিয়সকল চেম থিং উইল হেপেন আমাৰ লাইফত তেতিয়া কি হ'ব প্ৰভুৰ সেই অনুগ্ৰহবিলাক আমি দেখি নাপাওঁ Sometimes we need to open our spiritual eyes to see God's grace. ঈশ্বৰৰ অনুগ্ৰহ আমি ভাবিছো যে মোৰ লাইফত ঈশ্বৰৰ অনুগ্ৰহ নাই কিন্তু আত্মিক দৃষ্টিৰে যদি আপুনি চাব everything is the grace of God. মই যদি ভাবো oh God ইমান পাষ্টৰবিলাকৰ ডাঙৰ ঘৰ আছে ইমান পাষ্টৰবিলাকৰ ইমান ধুনীয়া গাড়ী আছে oh God মোৰ একো নাই মোৰ ফিজিকেলি আইজ কৈ আছে যদি তুমি আত্মিক দৃষ্টিৰে সামনে প্ৰিয়ক whatever things I have আজি মোৰ ঘৰত যি আছে ঈশ্বৰে কৈ আছে এই গোটেই বিশ্বত লাখ লাখ মানুহ তাত নাই হালেলুয়া physically হয়তো মই ক'ব পাৰো যে I am not good preacher like him but spiritually যেতিয়া মই চাম প্ৰিয়সকল that will make difference hallelujah so আজি আমাৰ লাইফত বহুত সময় প্ৰিয়সকল আমি spiritually blind হোৱাৰ কাৰণে ঈশ্বৰৰ সেই অনুগ্ৰহবিলাক আমি দেখি নাপাওঁ hallelujah we need to open